হেল্ল' ফ্ৰেণ্ডছ, কাৰেণ্ট এফেয়াৰ্ছ অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ সমাজ বিজ্ঞান বিষয়ৰ অতিকৈ প্ৰয়োজনীয় 20টা কুৱেশ্যন। কুৱেশ্যন নম্বৰ 1, দ্য লৱেষ্ট লেয়াৰ অফ এটমস্ফিয়াৰ ইজ কল্ড। বায়ুমণ্ডলৰ নিম্নতম স্তৰটোক কোৱা হয় অপশ্যন এ থাৰ্মস্ফিয়াৰ, অপশ্যন বি ট্ৰপস্ফিয়াৰ, অপশ্যন চি মেছস্ফিয়াৰ এণ্ড অপশ্যন ডি আয়নস্ফিয়াৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ট্ৰপস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 2, most of the atmospheric ozone is found in which layer of the atmosphere? বায়ুমণ্ডলৰ বেছিভাগ বায়ুমণ্ডলীয় অজন বায়ুমণ্ডলৰ কোন স্তৰত পোৱা যায়? অপশ্যন এ ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন বি থাৰ্মস্ফিয়াৰ, অপশ্যন চি মেছস্ফিয়াৰ এণ্ড অপশ্যন ডি ট্ৰপস্ফিয়াৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ষ্ট্ৰেটোস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 3, which is the second most abundant gas in earth atmosphere? পৃথিৱীৰ বায়ুমণ্ডলত দ্বিতীয় সৰ্বাধিক প্ৰচুৰ গেছ কোনটো? অপশ্যন এ হাইড্ৰজেন, অপশ্যন বি অক্সিজেন, অপশ্যন চি নাইট্ৰজেন এণ্ড অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অক্সিজেন। Question number 4, in which layer of atmosphere ozone layer lies? বায়ুমণ্ডলৰ কোনটো স্তৰত অজন স্তৰ আছে? অপশ্যন এ এক্সোস্ফিয়াৰ, অপশ্যন বি মেছস্ফিয়াৰ, অপশ্যন চি ট্ৰপস্ফিয়াৰ এণ্ড অপশ্যন ডি ষ্ট্ৰেটোস্ফিয়াৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ষ্ট্ৰেটোস্ফিয়াৰ। Question number 5, the layer of the atmosphere which reflects the radio waves back to the earth is called. বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগবোৰ প্ৰতিফলিত কৰি পৃথিৱীলৈ ঘূৰাই পঠায়? অপশ্যন এ ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন বি ট্ৰপোপজ, অপশ্যন চি ট্ৰপস্ফিয়াৰ এণ্ড অপশ্যন ডি আয়নস্ফিয়াৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আয়নস্ফিয়াৰ। Question number 6, which layer of the atmosphere is used for telecommunication? দূৰসংযোগৰ বাবে বায়ুমণ্ডলৰ কোনটো স্তৰ ব্যৱহাৰ কৰা হয়? অপশ্যন এ ট্ৰপস্ফিয়াৰ, অপশ্যন বি মেছস্ফিয়াৰ, অপশ্যন চি ষ্ট্ৰেটোস্ফিয়াৰ এণ্ড অপশ্যন ডি আয়নস্ফিয়াৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আয়নস্ফিয়াৰ। Question number 7, in which layer of the atmosphere almost all the clouds are found? বায়ুমণ্ডলৰ কোনটো স্তৰত প্ৰায় সকলো ডাৱৰ পোৱা যায়? অপশ্যন এ ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন বি থাৰ্মস্ফিয়াৰ, অপশ্যন চি মেছস্ফিয়াৰ এণ্ড অপশ্যন ডি ট্ৰপস্ফিয়াৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ট্ৰপস্ফিয়াৰ। Question number 8, the boundary between troposphere and stratosphere is known as. ট্ৰপস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ মাজৰ সীমাক কি বুলি কোৱা হয়? অপশ্যন এ ট্ৰপোপজ, অপশ্যন বি আয়নোপজ, অপশ্যন চি ষ্ট্ৰেটোপজ এণ্ড অপশ্যন ডি মেছ'পজ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ট্ৰপোপজ। Question number 9, which among the following does not cause pollution? নিম্নলিখিত কোনটোৱে প্ৰদূষণ সৃষ্টি নকৰে? অপশ্যন এ অটোমোবাইলছ, অপশ্যন বি থাৰ্মেল পাৱাৰ প্লাণ্ট, অপশ্যন চি হাইড্ৰ' ইলেক্ট্ৰিক প্লাণ্ট এণ্ড অপশ্যন ডি নিউক্লিয়াৰ পাৱাৰ প্লাণ্ট। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাইড্ৰ' ইলেক্ট্ৰিক প্লাণ্ট। Question number 10, the earth atmosphere is divided into layers on the basis of. পৃথিৱীৰ বায়ুমণ্ডলক কিহৰ আধাৰত বিভক্ত কৰা হয়? অপশ্যন এ থাৰ্মস্ফিয়াৰ, অপশ্যন বি প্ৰেছাৰ, অপশ্যন চি টেম্পাৰেচাৰ এণ্ড অপশ্যন ডি এনাৰ্জি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি টেম্পাৰেচাৰ। Question number 11, the coldest layer of the atmosphere is the. বায়ুমণ্ডলৰ আটাইতকৈ শীতল স্তৰটো হৈছে অপশ্যন এ ট্ৰপস্ফিয়াৰ, অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন চি মেছস্ফিয়াৰ এণ্ড অপশ্যন ডি থাৰ্মস্ফিয়াৰ।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মেছ'স্ফিয়াৰ। Question number 12. The layer in which temperature is increased with increase in altitude is the উচ্চতা বৃদ্ধিৰ সৈতে উষ্ণতা বৃদ্ধি কৰা স্তৰটো হৈছে অপশ্যন এ ট্ৰপোস্ফিয়াৰ, অপশ্যন বি আয়নোস্ফিয়াৰ, অপশ্যন চি মেছ'স্ফিয়াৰ এণ্ড অপশ্যন ডি থাৰ্মোস্ফিয়াৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি থাৰ্মোস্ফিয়াৰ। Question number 13. What instrument is used to measure air pressure? বায়ুৰ চাপ জোখাৰ বাবে কি সঁজুলি ব্যৱহাৰ কৰা হয়? অপশ্যন এ বেৰ'মিটাৰ, অপশ্যন বি ৰেডিয়েশ্যন, অপশ্যন চি চেইসমোগ্ৰাফ এণ্ড অপশ্যন ডি থাৰ্মোমিটাৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেৰ'মিটাৰ। Question number 14. Meteors burning take place in which of the following layers? নিম্নলিখিত কোনটো স্তৰত উল্কা জ্বলি থাকে? অপশ্যন এ ট্ৰপোস্ফিয়াৰ, অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন চি থাৰ্মোস্ফিয়াৰ এণ্ড অপশ্যন ডি মেছ'স্ফিয়াৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মেছ'স্ফিয়াৰ। Question number 15. Which of the following planets in the solar system takes the shortest revolution? সৌৰজগতৰ তলৰ কোনটো গ্ৰহই আটাইতকৈ কম পৰিক্ৰম কৰে? অপশ্যন এ নেপচুন, অপশ্যন বি মাৰ্চ, অপশ্যন চি মাৰ্কিউৰী এণ্ড অপশ্যন ডি ভেনাছ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাৰ্কিউৰী। Question number 16. Commercial jets fly in which of the following layer? বাণিজ্যিক জেটবোৰ নিম্নলিখিত কোনটো স্তৰত উৰিব? অপশ্যন এ এক্সোস্ফিয়াৰ, অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন চি মেছ'স্ফিয়াৰ এণ্ড অপশ্যন ডি থাৰ্মোস্ফিয়াৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ। Question number 17. The velocity of wind is measured by বতাহৰ বেগ কিহেৰে জোখা হয়? অপশ্যন এ বেৰ'মিটাৰ, অপশ্যন বি এনিমোমিটাৰ, অপশ্যন চি হাইড্ৰমিটাৰ এণ্ড অপশ্যন ডি উইণ্ড ভেন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এনিমোমিটাৰ। Question number 18. The blueness of the sky is mainly due to আকাশ নীলা হোৱাৰ মুখ্য কাৰণ হৈছে অপশ্যন এ the scattering of sunlight by air molecules, অপশ্যন বি the presence of water vapor, অপশ্যন চি absorption of blue light by the air and option D emission of blue light by the atmosphere. শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ the scattering of sunlight by air molecules. Question number 19. Melanoma skin cancer is associated with melanoma ছালৰ কৰ্কট ৰোগ কিহৰ সৈতে সম্পৰ্কিত? অপশ্যন এ অজন একুমুলেশ্যন, অপশ্যন বি অজন ডিপ্লেশ্যন, অপশ্যন চি এচিড ৰেইন এণ্ড অপশ্যন ডি এলাৰ্জেন্স। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অজন ডিপ্লেশ্যন। Question number 20. If there is no atmosphere, the color of the sky will be বায়ুমণ্ডল নাথাকিলে আকাশৰ ৰং হ'ব অপশ্যন এ হোৱাইট, অপশ্যন বি কালাৰলেছ, অপশ্যন চি ব্লু এণ্ড অপশ্যন ডি ব্লেক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ব্লেক। এইখিনিয়ে আছিল আজিৰ টপিকটোৰ মূল বিষয়বস্তু আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ত।